পেহীহঁত আহিছে আজি। কালি আহিলে পেহীহঁত যিহেতু, আৰু মই এতিয়া ভাত বনাইছোঁ। এইটোৰ ভিতৰৰ পৰা সেইটো ভিতৰলৈ, সিটোৰ ভিতৰৰ পৰা সিটোৰ ভিতৰলৈ অহা যোৱা কৰি থাকিব লগা হৈছে। ভাতটো পাতি থৈ গৈছিলোঁ বাৰু, হুইচেল মাৰিছে। আৰু ইমানেই চেপাত মাছ লাগিলে, আপোনালোকক মই একদম ধুনীয়াকৈ দেখাই আছোঁ দেই। চেপা মাছ এইবিলাক ভাত পাতি থৈছোঁ, আৰু কি বনাওঁ দেখাই আছোঁ বাৰু পেহীহঁতৰ কাৰণে। পেহীহঁতে মানে কি গাঁৱলীয়া বস্তুবোৰ খাবলৈ বিচাৰে ন, সেইটো কাৰণে মই পেহীহঁতৰ কাৰণে ঢেকীয়া চেকীয়া এইবোৰ কিবা কিবি বনাই দিম আৰু আজি খাব। আৰু চেপাটো যিহেতু ইমান ধুনীয়া ধুনীয়া মাছ লাগিছে, দেখাইছোঁ বাৰু আপোনালোকক পলকচোন বাৰু দেই। বহুত ধুনীয়া ধুনীয়া মাছ লাগিছে, আৰু প্ৰথম চেপাত লাগিছে ন। কালি যিহেতু শিঙি মাছ বাৰু 3জনী লাগিছিলে, ডাঙৰ ডাঙৰ একদম। এতিয়া মাছ খালে কণী থকা মাছ ন, সেইকাৰণে ইমান খাবলৈও বেয়া লাগে মনটো। আৰু মই দেখাইছোঁ আপোনালোকক, এয়া এইখিনি মাছ দেখিলেনে? ইমান ধুনীয়া ধুনীয়া মাছ একদম লাগিলে দেখিলে চেপাত। আৰু ডাঙৰ ডাঙৰ পুঠি মাছো লাগিছে আকৌ দেই। এই পুঠি মাছ কেঁকুৰা লাগিছে এনেকৈ। ইমান পানী, বহুত পানী হৈ গ'ল কালি যিহেতু পাতিলে। আৰু মই পাত একদম ধুনীয়াকৈ সেকি থৈছোঁ, আৰু পাত সেকি পেলাই এতিয়া মাছ একদম পূৰা পাতত দিম দেই। পাতত দি পেলাই টেঙা চাপি মজাছে খাম। নহ'লে মাছটো খাই টেষ্টি নালাগে কিন্তু দেই। মই নেমু টেঙা নিবৰ কাৰণে আহিছোঁ বাৰীলৈ, দেখাইছোঁ বাৰু আপোনালোকক। খুব ধুনীয়া ধুনীয়া নেমু টেঙা লাগি আছে গছত, আৰু নেমু টেঙাটো লাগিবই মাছ খাবৰ কাৰণে ন। নেমু টেঙা নিবলৈ আহিছোঁ দেই।